মহোৎসৱ 1950 চনৰ পৰা আমাৰ ইণ্ডিয়াত সারা ভাৰতত হৈ আছে। আমাৰ ভূঞাপাৰা ৰেঞ্জে 1 জুলাইৰ পৰা আজি 7 তাৰিখ হয়, 7 তাৰিখলৈকে আমি বিভিন্ন প্ৰগ্ৰাম কৰিছোঁ বন মহোৎসৱ উপলক্ষে। আমি 1 তাৰিখে আমাৰ ভূঞাপাৰা ৰেঞ্জতে ৰেলী লৈছিলোঁ। ইয়াৰ পিছত আমি আমাৰ ফ্ৰিন ভিলেজৰ যিখিনি গাঁও, যিখিনি হাইস্কুল আছে, স্কুল আছে, ইয়াতে আমি প্ৰগ্ৰাম কৰিছোঁ। গছ ৰোৱা প্ৰগ্ৰাম কৰিছোঁ, চিত্ৰাংকন প্ৰতিযোগিতা প্ৰগ্ৰাম কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত আমি এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ আৰু ৰেলীও কৰিছোঁ। আজি আজি ক্লোজিং চেৰেমনি হয়। এই লক্ষী বাজাৰৰ সেইটো খামাৰদিছা হাইস্কুলত আমি এই প্ৰগ্ৰামটো কৰি আছোঁ। আমাৰ আজি পুৱাই গছ ৰোপণ হৈ গ'ল, ৰেলী হৈ গ'ল। ইয়াৰ পিছত কি কয় এতিয়া মানে এৱাৰনেছ মিটিং হ'বলৈ গৈ আছে আৰু অলৰেডি আৰ্ট কম্পিটিশ্যন বা চিত্ৰাংকন অঁকা প্ৰতিযোগিতা সেইটো হৈ গ'ল। এতিয়া কি কয় এৱাৰনেছ মিটিং হ'বলৈ গৈ আছে। হয়, এইটো আমাৰ খুব ভাল সহযোগিতা দিছে ৰাইজে। আগৰ পৰাই দি আছে আমাৰ ভূঞাপাৰা ৰেঞ্জক। আগৰ পৰাই মানে আমাৰ ৰাইজে যি ওচৰৰ যিখিনি বাউণ্ডাৰী মানুহখিনিয়ে মানে ছ'চিয়েল ফেন্সিং হিচাপে লৈ আমাক মানে হেল্প কৰি আছে, কাম কৰি আছে। সেইকাৰণে আমি প্ৰত্যেক মিটিঙতে আমি ৰাইজৰ সঁহাৰি পাওঁ। আজিও বহুত ছাত্ৰ ছাত্ৰীৰ লগতে গাঁৱৰ বহুত সচেতন ব্যক্তিসকলে উপস্থিত হৈছে। আমাৰ সাহিত্য সভাৰ পৰা মানুহ আহিছে, আমাৰ এপছৰ পৰা মানুহ আহিছে, গাঁওবুঢ়া উপস্থিত হৈছে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ডেপুটি ডাইৰেক্টৰ ACF ছাৰ উপস্থিত হৈছে। আৰু এতিয়া আমি আজি ৭৪তম বন মহোৎসৱৰ আজি সপ্তাহজোৰা যিটো কাৰ্যসূচীৰে আমাৰ ভূঞাপাৰা ৰেঞ্জৰ পৰা আয়োজন কৰিছিল, আজি তেখেতসকলৰ আজি অন্তিম দিন। আজি উৎসৱৰ বন মহোৎসৱৰ অন্তিম দিন আৰু এই এসপ্তাহজোৰা কাৰ্যসূচীত আমাৰ ভূঞাপাৰা ৰেঞ্জৰ পৰা বহুত কাৰ্যসূচী তেওঁলোকে হাতত লৈছিল। চিন্তাকৰণ প্ৰতিযোগিতা আৰু বৃক্ষৰোপণটো থাকে আমাৰ মেইন, এইটো আমাৰ বৃক্ষৰোপণে। আজি এৱাৰনেছ মিটিং আছে, আমি এৱাৰনেছ মিটিং আছে আৰু এই এৱাৰনেছ মিটিঙত আমি আহিছোঁ আৰু ৰাইজৰ লগত অলপ মতৰ আদান প্ৰদান কৰিম। বৰ্তমানে কিন্তু চোৰাং চিকাৰীৰ যিটো সন্ত্ৰাস হৈ আছে, এই ক্ষেত্ৰত তেখেতসকলৰ আৰু কৰণীয় কিছু ক্ষেত্ৰত আছে নেকি? কি ভাবে? কৰণীয়টো চবৰে আছে, চবৰে অকল ডিপাৰ্টমেণ্টৰ বুলিয়েই নহয়, ৰাইজৰ ফালৰ পৰা। আৰু মই যিটো পালোঁ, ইয়াত ৰাইজে আমাক যথেষ্ট সহায় কৰিছে, আগতেও কৰিছে, এতিয়াও কৰি আছে আৰু ভৱিষ্যতেও কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এনেকৈ এটা সময়ত যিবিলাক এই অপসংস্কৃতি এইবিলাক নাইকিয়া হৈ যাব বুলি মই আশা কৰোঁ। জইণ্টলি मानास टाइगार रिजर्व फरेस्ट आरो बिथां भुयापारा रेन्ज अफिसनि रेन्ज अफिसारनि दैदेननायाव मानास मजिगिन्द्रि कुटुरिम ससाइटिबो जयेन्टलि हेफाजाब होनानै बेखौ 1निफ्राय 7 जुलाइसिम फालिबोगासिनो दङ। जोङो गुबुन गुबुन फरायसालिफोराव रेलि खालामनाय, लोगोसे सावगारि आखिनाय आरो एवारनेस केम्पेइन बे बायदिसिना हाबाफारिखौ लानानै जाफुंसार भाबै जोङो फालिबोदों आरो जोबोद गोजोननाय मोन्दों। जोंनि बे मोनफ्रोमबो हाबाफारिया जयेन्टलि नाजानायाव जाफुंसारजोबदों आरो जोङो बे हालामनि रायजो राजा बिथांमोनखौ दंफां गायनायनि सायाव जथेस्थ' हाजासे रोखोमै जोङो एवारनेस लाबोनो हादों। मानोना दिनैनि अबस्थायाव जोंनि बुहुमनि जेसेबांखिनि ग्लबेल वार्मिं बियो खोब गिख्रंथाव साननो लागा। जोंनो जेसेबांखिनि जोंनि बारमण्डलाव कार्बन डाइ अक्साइडनि अनजिमाया बांबोगासिनो दङ, बेनिखायनो बे कार्बन डाइ अक्साइडनि अनजिमा बांनायखौ रिडिउस खालामनो थाखाय, खमायनो थाखाय जोङो हाजासे दंफां गायनांगौ आरो दंफाङानो जोंनि मोनसेल' कार्बन डाइ अक्साइडखौ रिडिउस खालामनायनि राहा लामा। बेनिखायनो दुलाराय भारत नाङैनो बे बन महोत्सबखौ गुबुन गुबुन जायगायाव, गुबुन गुबुन रायजोआव फालिबोगासिनो दङ। थांनाय 1947 मायथाइनिफ्राय लानानै टिल दिनैसिम बेखौ फालिबोगासिनो दङ। ओरैनो मिथिनायाव 1947 मायथाइयाव महेन्द्र सिंह रान्धवा होननाय सासे बटानिस्टआ बे बन महोत्सबखौ दंफां गायनानै फालिजेनदोंमोन। बिनि उनाव दिल्लीनि गभर्नर बिथां आब्दुल खाना बिथांखौ बे दंफां गायनाय हाबाफारियाव हेफाजाब होबोदोंमोन। बेनि उनाव कुंजुलाल मुंची होननाय सासे इउनियन मिनिस्टारा आरो बिथाङा बिद्या भारती भवननिबो फाउन्डारमोन। बिथांनि नाजानाय बेखौ 1950 मायथाइनिफ्राय अफिसियेलि हाबाफारि हिसाबै दंफां गायनाय हाबाफारिखौ बन महोत्सब हिसाबै फालिबोबाय थादों आरो दिनैसिम गोबां जायगायाव फालिबोगासिनो दङ।
थारैनो बे साबना हामना बेथ' जोबोद साबना हामना खारन दंफाङानो जोंनि जिब जुनारनि थांना थानायनि थाखाय मोनसे लाइफ लाइन दंफां गैयाबा जों थांनानै थानो हाया आरो दंफां थायोबासो जोङो जोंनि हां लानाय जिखिनि बार अक्सिजेन बेखौ जों मोननो हागोन बेनिखायनो जोबोद मोजां बेखौ आरो जेबो डिनाय खालामनो हाया